হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি গোটেই দিনটো এটা নিউজ এটাই মানুহক চিন্তাগ্ৰস্ত কৰি ৰাখিছিল, বিশেষকৈ যি আমাৰ অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকলক। আৰু মোকো দিনটোত বহুতে ফোন কৰি মেছেজ কৰি সুধি আছে যে ৰিজাল্ট দিব নেকি অহাকালি। গতিকে এই গোটেই বস্তুখিনি ক্লাৰিফিকেশ্যন দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুক পেজৰ জৰিয়তে। আৰু ইয়াত দেখিছে তেখেতৰ ফেচবুক পেজত তেওঁ লিখিছে যে সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰা নহয়, ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব। তলত আকৌ লিখিছে যে আই উড লাইক টু ইনফৰ্ম অল পেৰেণ্টছ এণ্ড ষ্টুডেণ্টছ ডেট দ্য HLC এক্সামিনেশ্যন ৰিজাল্টছ উইল নট বি ৰিলিজ টুমৰো। অহাকালি মেট্ৰিকৰ ৰিজাল্ট বা HLC পৰীক্ষাৰ ৰিজাল্ট ৰিলিজ নহয়। ওৱান্স দ্য ৰিজাল্টছ আৰ ৰেডি, যেতিয়া ৰিজাল্ট ৰেডি হ'ব দ্য বৰ্ড উইল এনাউন্স দেম প্ৰম্পটলি। আৰু বৰ্ডৰ ফালৰ পৰা চেবাৰ ফালৰ পৰা তাক তাৎক্ষণিকভাৱে জনাই দিয়া হ'ব বা ইনফৰমেশ্যন দিয়া হ'ব। গতিকে সকলোকে ধৈৰ্য ধৰি থাকিবলৈ ইয়াত কোৱা হৈছে, প্লিজ ৰিমেইন পেচেণ্ট। গতিকে যিসকলে দিনটো চিন্তিত হৈ আছিল, বিশেষকৈ আমাৰ গাৰ্জেনবিলাকে বা ষ্টুডেণ্টছবিলাকে বা টিচাৰ্ছসকলে যে ৰিজাল্ট সঁচাই অহাকালি দিব নেকি, যদি দিয়ে কেতিয়া দিব, কোনটো ৱেবছাইটত দিব, এই গোটেইবিলাক এটা মানে কনফিউজন এটা সৃষ্টি কৰি আছিল। আৰু মোক বহুতে সুধি আছিল যদিও মই ক্লিয়াৰ এনচাৰ দিয়া নাছিলোঁ, কাৰণ কিয় মই বস্তুটো কনফাৰ্ম নহয়। আৰু যিহেতু কনফাৰ্ম নহয়, গতিকে সেইটোৰ ওপৰত মই ৰিপ্লাই দিয়া নাই, বা কোনোবাই ফোন কৰিলে হয়তো কাটি দিয়া গৈছে। গতিকে সকলোকে এই ভিডিঅ'ৰ মাধ্যমেৰে এই যিটো মুখ্যমন্ত্ৰী মহোদয়ৰ পষ্টটো শ্বেয়াৰ কৰি দিছোঁ। আৰু সকলোকে নিশ্চিত থাকিবলৈ অনুৰোধ জনাইছোঁ, যাতে যিহেতু অহাকালি ৰিজাল্ট নিদিয়ে, ৰিজাল্ট যেতিয়া দিব আপোনালোকে গম পাব। আৰু ৰিজাল্ট দিয়াৰ সময় হ'লে সকলোৱে ধুনীয়াকৈ আপডেট পাব, চেবাৰ ফালৰ পৰাই হওক বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰাই হওক বা শিক্ষামন্ত্ৰীৰ ফালৰ পৰাই হওক বা সকলো ফালৰ পৰাই য'ৰ পৰা আমি পাব লাগে আপডেট পাম। আৰু কোনটো ৱেবছাইটত দিব সেয়াও আমি গম পাম। গতিকে সকলোৱে ধৈৰ্য ধৰি থাকিলে হ'ল। অহাকালি মুঠতে পৰীক্ষাৰ ৰিজাল্ট নিদিয়ে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। চেনেলটো যদি ফাৰ্ষ্ট টাইম চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ চিনাকি মানুহৰ মাজত বা ফ্ৰেণ্ড চাৰ্কলৰ মাজত। পুনৰ লগ পাম। থেংক ইউ।